Hello friends, welcome back to my another mini vlog. এতিয়া আমি গৈ আছো আমাৰ সোণাইপাৰাত থকা গৌৰীনাথ মন্দিৰ। এইখিনি জন্ম হোৱাৰ পাছৰ পৰাই আমি আজি ফাৰ্ষ্ট বাইক লৈ ওলাইছো মন্দিৰলৈ বুলি। এইবাৰ মই কিছুমান অসুবিধাৰ কাৰণে শিৱৰাত্ৰিটো মন্দিৰলৈ আহিব পৰা নাছিলোঁ। বহুত দিনৰ পৰা আহিম ভাবি আছোঁ কিন্তু আহিব পৰা নাই। আজি আহিলোঁ মন্দিৰলৈ আৰু আপোনালোকেতো মোৰ ভিডিঅ'ত প্ৰায় এই মন্দিৰভাগ দেখিয়ে থাকে। শিৱ মন্দিৰ ভাগত আচলতে এটা মন্দিৰে নহয়, ইয়াত সৰু সৰুকৈ বহুকেইটা মন্দিৰ স্থাপিত আছে। মই লং ভিডিঅ'ত বাৰু এই মন্দিৰ ভাগৰ বিষয়ে আপোনালোকক সকলো জনাম। এতিয়া আমি প্ৰথমতে পূজা কৰি লওঁ আৰু আপোনালোকে জনাবচোন এই মন্দিৰ ভাগলৈ কোন কোন আহিছে।